হাই, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে নিশ্চয় ভালে আছে। মোৰো ভালেই দিয়ক। আজি মই বনাম চাওমিন। সন্ধিয়া টাইমখিনিত অলপ হ'লেও কিবা কিবি বনাই খাবলৈ মন যায়, গতিকে ভাবিলোঁ আজি চাহৰ লগত চাওমিন বনাই খাম আৰু আপোনালোককো মই দেখুৱাম মই কেনেকৈ বনাইছোঁ। তেনেহ'লে বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া মই চাওমিনখিনি বইল হ'বলৈ দিছোঁ। এয়া বেছি টাইম বইল নকৰোঁ, অলপ টাইম কৰিম। এয়া আমাৰ বদমাছে কি কৰি আছে চাওকচোন। চেলফি উঠি দিয়া, চেলফি। এয়া চাওমিনখিনি বইল হৈ গ'ল। পানীখিনি সৰিব দিছোঁ এতিয়া মই তলত। এতিয়া চাওমিনখিনি দিবৰ কাৰণে মই বন্ধাকবিৰ পাত কেইটামান কুটি লৈছোঁ। বন্ধাকবিৰ পাতখিনিৰ লগত মই এটা গাজৰো দিম। গাজৰ এটাও মই তাত একেলগে কুটি লৈছোঁ। আৰু এতিয়া পিঁয়াজ আৰু জলকীয়াখিনি সৰু সৰুকৈ কুটি লৈছোঁ। এয়া বন্ধাকবি আৰু গাজৰখিনি ৰেডি হৈ গ'ল। এয়া তেলখিনি গৰম হৈছে। এতিয়া মই বন্ধাকবি আৰু গাজৰখিনি ইয়াতে ফাৰ্ষ্ট ভাজি ল'ম। এতিয়া মই পিঁয়াজ আৰু জলকীয়াখিনি নিদিওঁ, অলপ দেৰিকৈ দিম। ফাৰ্ষ্টতে মই এইখিনি ভাজি ল'ম। অলপমান হালধি কৰি মই একেলগে তাত দি দিছোঁ। এয়া হৈছে, বেছি নাভাজোঁ, অলপমান কেঁচাই থাকিলে ভাল লাগে। এতিয়া মই ইয়াত পিঁয়াজ আৰু জলকীয়াখিনি দি ল'ম। পিঁয়াজ আৰু জলকীয়াখিনি দি পেলাই আৰু অকণমান ভাজিম। এইখিনি হৈ গৈছে ভজা। এতিয়া মই ইয়াত চাওমিনখিনি দিম। চাওমিনখিনি দি পেলাই আৰু অকণমান মই চাওমিনখিনি ভাজিম। তাৰ পাছত মই ইয়াতে দিছোঁ চয়া চচ, অলপমান দিছোঁ। চয়া চচখিনি দিয়াৰ পাছত আৰু অকণমান লৰাই ভাজিছোঁ। এইখিনি ভজা হোৱাৰ পাছত মই টমেট' চচ অকণমান দিছোঁ। টমেট' চচখিনি দিয়াৰ পাছত আৰু অকণমান মই ভাজিম। এইখিনি একদম পূৰা ভজা হৈ গৈছে। ভজা হোৱাৰ পাছত মই কেঁচা ধনিয়া অলপমান কুটি পেলাই তাত মই দি দিছোঁ। কেঁচা ধনিয়া দিলে অলপমান গোন্ধটো ভাল লাগে, সেইকাৰণে মই অলপমান দি দিছোঁ। কেঁচা ধনিয়াখিনি দি পেলাই অলপমান লৰাই ভাজি তাৰপাছত মই নুমাই থৈ দিছোঁ। এয়া আমাৰ চাওমিন ৰেডি হৈ গ'ল। আপোনালোকে ক'বচোন কেনেকুৱা লাগিছে দেখাত। খাই কিন্তু বেয়া লগা হোৱা নাই, ভালেই লাগিছে খাই। আপোনালোকে দেখাত কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু লগতে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব। তেনেহ'লে আকৌ নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। আজিলৈ বাই বাই।